Hello guys, welcome back to my channel PR Vlog. আৰু আজি ভিডিও বনাম বুলি ভাবিছো মানে আনবক্সিংৰ আৰু আজি এটা হোমথিয়েটাৰ কিনিম বুলি ভাবিছো তো বাজাৰৰ পৰা কিনি লৈ আহিম তো প্ৰথমতে কিনি লৈ আহো তাৰ পিছত আনবক্সিং কৰি আপোনালোকক দেখুৱাম তো চলক ভিডিওটো আৰম্ভ কৰো আৰু এইটো বক্স এটা লাইটও নাই চাৰ্জিং লাইটটো লগাই লৈছো তো আনবক্সিং কৰি আছো চাই দেখক Gak charging tu lepas got long, boleh tu ni. Finally light tu aja gun, itu ya hal logo. Itu hal ke khuli esu light tu, pohon oleh ada besi hal. Tu line tu aja kan. Aru ini kita kau ada box. Kita duta. আৰু এইটো মেইন মালটো এইটো মেইন বস্তু ৰব উলি আছো সাউন্ড কোৱালিটি কেনেকুৱা আপোনালোক দেখাইছো তো চাই থাকক আৰু চাগে সাউন্ড কোৱালিটি আৰু এইটো বক্স বয়া ওলাল এই ঘূৰাই দিব লাগিব তো বাকি তিনটা বক্স ভাল তো এয়া সাউন্ড কোৱালিটি আৰু বক্স কেটাৰ দামটো কৈ দিছো দামটো হল 1500 টকা আপোনালোকে কিনিব পাৰে সোনিৰ হয় তো এইখিনি আছিল বক্স আনবক্সিংৰ ভিডিওটো তো আৰু এইটো ৰিমোটটো মানে ৰিমোটটো বজাব পাৰি আৰু ব্লুটুথ কানেক্ট হয় আৰু মেমৰি কাৰ্ডেদিও বজাব পাৰি তো আজি বক্স আনবক্সিং কৰা ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগিলে তেনে পিয়াৰ ভ্লগ চেনেল লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ কণ্ঠ নিগৰি নিগৰি বোৱালো কতৰা খুৰৰে ধাৰ